हेलो फ्रेंड मैं पूजाइसे मोर चेनेल अन्य एटा भिडिओ आपलोक स्वागत जनाइছো। আজি মই বনাম চিকেন চুপ আৰু কিছুমান ঘৰুৱা বস্তু ব্যৱহাৰ কৰিম আৰু কেনেকেনো বনাম আহকচোন চাও। চিকেন চুপ বনাবলৈ আমাক লাগিব এটা ক্যাপসিকাম, এটা বিলাহী, কেইটামান ডাংমা, এডোখ আদা, মিডিয়াম সাইজৰ পিয়াজ, মান ধনিয়া, নহৰু আৰু কেইপিছমান মুৰ্গী মাংস আৰু কেইটামান জালুক। মই প্ৰথমে ক্যাপসিকাম, বিলাহী, ডাংমা, পিয়াজ সৰু সৰুকৈ মিহিকৈ কাটি লম আৰু নহৰু, মান ধনিয়া, আদা আৰু জালুকিটা অলপ থেতেলিয়াই লম। মই এতিয়া ডাংমাখিনি সৰু সৰুকৈ কাটি লম। আৰু এতিয়া মই বিলাহীটো কাটি লম। মই পেপচিকাম কাটি লম। মই এতিয়া এই পিয়াজটো মিহি মিহিকৈ কাটি লম। সবজি কাটি ৰেডি হৈ গ'ল। ইয়া ডাংমা, ইয়া নহৰু, আদা, মান ধনিয়া আৰু জালুকৰ থেতেলিয়াই লোৱা, পিয়াজ, ক্যাপসিকাম, বিলাহী আৰু এক পিস মাংস। মই এতিয়া ইয়াত দিলোঁ বাটাৰ। সম্পূৰ্ণ কেৰাহীটো ব্ৰাছে সানি দিছোঁ। ইয়াত দিম কাটি থোৱা মিহিকৈ পিঁয়াজ দি দিওঁ। এতিয়া দিম মাংস। ইয়াত দিম এতিয়া উতলাই লোৱা গৰম পানী। আৰু দি দিছোঁ থেতেলিয়াই থোৱা আদা, নহৰু, মান ধনিয়া আৰু জালুক। এতিয়া মই ইয়াত মিডিয়াম ফ্লেমত ৰাখি অলপ দেৰি কাৰণে সিজিবলৈ ঢাকি দিম। এতিয়া ইয়াত দিম কাটি থোৱা সবজিখিনি। ইয়াত ডাংমা দি দিলোঁ, কাটি থোৱা বিলাহী, ক্যাপসিকাম, আৰু মই দিম সোৱাদ অনুসৰি নিমখ। মই ইয়াত ডাংমা, বিলাহী, ক্যাপসিকাম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি সবজি ভাল পায় সেয়া ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া ঢাকি দিম। মই এতিয়া ইয়াত অলপ নুডলছ দি দিলোঁ। আপোনালোকক দেখাবলৈ নহ'ল, সেয়া ধৰিব পাৰিছে চাগে। মই এতিয়া এই মাংসকেইডোখৰ কাঢ়ি অলপ অলপকৈ কঢ়িয়াই ল'ম।
যেতিয়া ঢাকনটো খুলিছোঁ জালুকৰ গোন্ধ ইমান ধুনীয়া আহিছে মানে খাওঁ খাওঁ লাগি গৈছে আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব মই এতিয়া এই মাংসকেইডোখৰ কাঢ়ি লৈছোঁ এপিচ এপিচকৈ মই অলপ অলপকৈ মাংসখিনি লৈছোঁ মই এতিয়া ইয়াত দিম কঢ়িয়াই লোৱা মাংস আমাৰ চুপ ৰেডি হৈ গ'ল মই এতিয়া এই বাতিটোলৈ কাঢ়ি ল'ম আমাৰ চুপ ৰেডি হৈ গ'ল এয়া ভাল লাগিছে খাই আপোনালোকক খাই চাব আৰু কেনেকুৱা পায় কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিব চুপটো খাই ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব আৰু মোৰ এই ব্লগটো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটো আপোনালোকৰ সহায়েৰে আগবঢ়াই নিয়ে যেন তাৰে কামনাৰে আজি এই ব্লগটো সামৰিছোঁ আকৌ লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে